নমস্কাৰ। যোৱা কেইদিনৰ দৰেও আজিও অসমীয়া প্ৰতিদিন বাতৰি কাকতখন লৈছোঁ। অসমীয়া প্ৰতিদিন বাতৰি কাকতত থকা মুখ্য বাতৰিয়ে মই পৰিৱেশন কৰিব লৈছোঁ। এতিয়া বাতৰি পৰিৱেশন আৰম্ভ। মধ্যপ্ৰদেশৰ ইন্দোৰত মৰ্মান্তিক ঘটনা। কৰোনাত আক্ৰান্ত হৈ দেশৰ প্ৰথমগৰাকী চিকিৎসকৰ মৃত্যু। কেন্দ্ৰীয় চৰকাৰে কৰোনা প্ৰতিৰোধৰ বাবে 15,000 কোটি টকাৰ পেকেজ ঘোষণা কৰে। বৃহস্পতিবাৰে কৰোনাত আক্ৰান্ত 809 জন, মৃত্যু 46। লকডাউনৰ ষষ্ঠ দিনা দেশত আক্ৰান্ত 6,725 জনলৈ বৃদ্ধি। চীনৰ হৈ কাম কৰিছে হুৱে। মাৰ্কিন ৰাষ্ট্ৰপতি ট্ৰাম্পক সকীয়নি বিশ্ব স্বাস্থ্য সংস্থাৰ। লকডাউনত বাহন নিয়ন্ত্ৰণৰ ব্যৱস্থা। আজিৰ পৰা 3 দিনলৈ যুগ্ম অযুগ্ম পদ্ধতিৰে চলিব মহানগৰীত গাড়ী। নিজামুদ্দিনৰ পৰা কঢ়িয়াই অনা বীজাণু তাণ্ডৱ। জামালউদ্দিনৰ ভাইৰাছত সংক্ৰমিত ৰহিমউদ্দিন। উৰিষ্যাত 30 এপ্ৰিললৈ বৃদ্ধি লকডাউন। ভ্ৰমণ তথ্য লুকুৱাই 3বাৰ স্বাস্থ্য পৰীক্ষা কৰোৱাইছিল ধুবুৰীৰ কৰোনা আক্ৰান্ত। ত্ৰিপুৰাৰ আক্ৰান্তৰ কামাখ্যা মন্দিৰ। পাণ্ডা নগেন শৰ্মাৰ পৰিয়ালৰ COVID-19 নিগেটিভ। সেৱাৰ অধ্যক্ষ জৈনৰ ঘোষণা যে লকডাউনৰ প্ৰত্যাহাৰত স্থিৰ হ'ব মেট্ৰিক ফলাফলৰ দিন। ভাৰতীয় মৃত্যু। স্বাস্থ্যকৰ্মীৰ সুৰক্ষাৰ দাবী ৰিপুণ বৰাৰ। ৰাজ্যত মাত্ৰ 264 PPE কিট আৰু 975 N95 মাস্ক। ৰাজ্যত বিভিন্ন প্ৰান্তত ধুমুহা, শিল বৰষুণৰ তাণ্ডৱ। COVID-19 নকৰাৰ বাবে বেপ্তিস্ত খ্ৰীষ্টিয়ান হাস্পতাললৈ কাৰেণ্ট তৎপৰ জাননী। ঢেকীয়াজুলি কেহেৰু খুন্দাত আতংক। জণ্ডিছত মৃত্যু বুলি প্ৰকাশ চিকিৎসকৰ। চিকিৎসালয়লৈ নিয়াৰ পথত ঢেকীয়াজুলি জহৰ কাষত আক্ৰান্ত ব্যক্তিৰ মৃত্যু। আৰোগ্য নিদিলে বিভিন্ন দল সংগঠনৰ বৰঙণি। প্ৰধানমন্ত্ৰী সাহায্য পুঁজিলৈ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে এমাহৰ দৰমহা আগবঢ়াইছে। মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কয় যে বেংকত ভিৰ নকৰিব, জমা ধন ওলাই নাযায়। ক্ষুদ্ৰ চাহ খেতিয়ক বাগিচাৰ মালিকেৰে ত্ৰিপাক্ষিক বৈঠকত চৰাইদেউ জিলা প্ৰশাসনৰ সেউজ সংকেত। চৰ্ত সাপেক্ষে আজিৰ পৰা খুলিব পাৰিব বটলিক ফেক্টৰী। চৰকাৰী নিৰ্দেশৰ পিছতো শ্ৰমিক কৰ্তৃপক্ষই দিয়া নাই মজুৰি। বহিৰাজ্যৰ পৰা অহা 60 জন চালক কৰ্মচাৰীৰ গুৰুতৰ সমস্যা। শিলচাঙৰ ট্ৰাক টাৰ্মিনেলত 28 মাৰ্চৰ পৰা আবদ্ধ 20খন ট্ৰাক। লালুকত লকডাউনৰ মাজতে প্ৰতিবাদ। সত্ৰলৈ অহাৰ পৰিৱৰ্তে ঘৰৰ পৰা ঈশ্বৰক সেৱাজনক। বুঢ়া হস্তীয়া বশিষ্ঠ সন্মান আহ্বান। সতৰ্কতাৰ বাবে লকডাউনৰ সময়ছোৱাত কমিছে সাধাৰণ ৰোগীৰ সংখ্যা। বঞ্চিত কৃষকৰ দাবীলৈ কাণ নাই বিভাগে। চিলাপথাৰত চৰকাৰী সাহায্য বিতৰণত অনিয়মৰ অভিযোগ। মাজুলীত চন পৰি ৰৈছে শ বিঘা বাওধানৰ তলি। মাজুলীত আৰোগ্য নিদিলে অনুদান। প্ৰধানমন্ত্ৰী গৰীব যোজনাৰ আঁচনিৰ ধন ল'বলৈ মানুহৰ ভিৰ। ডিমৌ, গান্ধীনগৰ, দিগলি, চৌখামতি, গড়মৰাত বিভিন্ন ধৰণৰ খাদ্য সামগ্ৰী বিতৰণ। মাজুলীত জৰুৰী কৃষি কাৰ্যৰ ক্ষেত্ৰত উপায়ুক্তৰ চৰ্ত সাপেক্ষে ৰেহাইৰ নিৰ্দেশ। ট্ৰেক্টৰ, কৃষি সঁজুলিসহ পথাৰলৈ যাব পাৰিব কৃষক। COVID-19 যুঁজিবলৈ যোৰহাট জিলা প্ৰশাসনৰ 50,000 টকা প্ৰদান। নলবাৰী আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তৰ ঘোষণা। অসম আৰক্ষীৰ বাবে সাজু হৈ আছে 1500খন কোৱাৰেণ্টাইন বেড। মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী নিদিলে এদিনতে 17 লাখ টকা। বৰপেটা ৰোডত বিজেপি ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ আহ্বানলৈ সঁহাৰি। ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষা বাহিনীলৈ বিপদ
ঘণ্টা। আধাৰ কাৰ্ড দেখুৱালেহে ব্যৱসায়ীৰ পৰা ফল-মূল পাচলি ক্ৰয় স্থানীয় নাগৰিকৰ। 1.37 লাখ টকাৰ মূল্যৰ গেলামালৰ সামগ্ৰী চেলেকা মহিলাক গ্ৰেপ্তাৰ আৰক্ষী। উদ্ধৱ ঠাকৰেক MLA চিফ ৰূপে নিযুক্তি দিবলৈ ৰাজ্যপালক অনুৰোধ। ম্যানমাৰত শতাধিক আটকাধীন ৰোহিংগাক মোকলাই দিয়াক লৈ আতংক। ছত্তীশগড়ৰ ৰোগী কোৱাৰেণ্টাইনত থকা লোকৰ পৰা দিনে 100 কেজি আৱৰ্জনা সৃষ্টি। চাউল লোৱাৰ সমবায় এজেণ্টৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। দৰিদ্ৰৰ প্ৰাপ্য চাউল নীতি বহিৰ্ভূতভাৱে কৰ্তন। শিলডাল ভাঙি জনধন একাউণ্টৰ ধন উলিয়াবলৈ ওলাই আহিল বহু লোক। বৰদলনি হেলেম চিলাপথাৰত লকডাউনৰ উলংঘা। ছ'চিয়েল মিডিয়াত সাম্প্ৰদায়িক মন্তব্য। ৰঙাঘৰৰ আলহী শিক্ষক প্ৰণৱজ্যোতি শৰ্মা। কৰোনা মাজুলী পৰিস্থিতি পৰ্যালোচনা দুৰ্যোগ প্ৰশমন প্ৰাধিকৰণ। বানক লৈ সকলো বিভাগকে সষ্টম হৈ থকা নিৰ্দেশ উপায়ুক্তৰ। চাহ শ্ৰমিকৰ মজুৰি কৰ্তনৰ চেষ্টা। অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ অসন্তুষ্টি। বকলিঘাটত চৰকাৰী পৰিয়াল ঘৰৰ চোৰাং চিকাৰী মন্ত্ৰী ঢাকা জামিন নাগৰ হাইকোৰ্টৰ। মংগলদৈত লকডাউনৰ মাজতে চোৰৰ তাণ্ডৱ। লুটি নিলে সোণৰ গহনাসহ নগদ ধন ভাঙিলে মছজিদৰ তলা। বিধায়িকা আঙুলতা ডেকাৰ উদ্যোগ। গামোচাৰে কৰোনা প্ৰতিৰোধী মাস্ক তৈয়াৰ ব্যস্ত মটৰবেগৰ মহিলা। হোৱাটছআপ যোগে পাঠদান শিকাইছে। বৃদ্ধ পেঞ্চনৰ ধনেৰে খাদ্য সামগ্ৰী বিতৰণ চতুৰ্ভুজ দাসৰ। এতিয়া খেলৰ বাতৰি। 1 ডিচেম্বৰৰ পিছতে টকিঅ'ৰ যোগ্যতা নিৰ্ণয়। পিছুৱালে বিশ্ব এথলেটিক্স। বাংলাদেশলৈ নাহে অষ্ট্ৰেলিয়াৰ ক্ৰিকেট। কৰোনাই প্ৰাণ ল'লে ইটালীৰ দৌৰবিদৰ। সমালোচক বেটেৰে প্ৰত্যুত্তৰ দিম ৰিদ্ধি। ভাৰতীয় খেলুৱৈৰ ওপৰত চোকা দৃষ্টি BCCIৰ। ক্ৰিকেট ক্লাব অৱ ডিব্ৰুগড় 52,500 টকাৰ চেক প্ৰদান। কৰোনা ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ ভাৰতীয় নাগৰিকলৈ পৰামৰ্শ মন্ত্ৰী পানেচাৰৰ। ব্যৱসায় বাণিজ্য। দেশৰ 650ৰ ভিতৰত 3খন বিমানেই সক্ৰিয়। এছিয়া পেচিফিকৰ দেশসমূহৰ GDP হ্ৰাস পাব $172 বিলিয়ন। মাৰ্চত মাৰুতি নিৰ্মাণ 32% হ্ৰাস। অচিৰে ৰিলায়েন্স ষ্টেট খণ্ডৰ বাবে নিৰ্দেশনা জাৰি কৰিব চৰকাৰে। লকডাউনত গাড়ী, দুচকীয়া বাহন, AC, ৱাশ্বিং মেচিন, ইলেক্ট্ৰনিকেল সামগ্ৰী কঢ়িওৱা ট্ৰাকৰ যাতায়াত বন্ধ। ট্ৰাকত পৰি ৰৈছে 35,000 কোটি টকাৰ সামগ্ৰী। কৰোনাৰ ফলত প্ৰভাৱিত দেশৰ স্বাস্থ্য পৰ্যটন খণ্ড। ট্ৰাক চালক শ্ৰমিকক দিব 30% অধিক দৰমহা। অসম পশ্চিমবংগত চাহ বাগিচাৰ 22% লোকচান। মাৰাত্মক কৰোনা ভাইৰাছৰ গাড়ী নিৰ্মাণ প্ৰকল্পত প্ৰস্তুত হৈছে মাস্ক। ভাৰতত প্ৰৱেশৰ বাবে হাজোত 230 প্ৰাক সন্ত্ৰাসবাদী। চৌদি ৰাজপৰিয়ালৰ 150 সদস্য কৰোনাত আক্ৰান্ত। JEEৰ 2020 পৰীক্ষা অনলাইন আবেদনৰ শুধৰণিৰ সময়সীমা বৃদ্ধি। বিশ্বজুৰি কৰোনা ভাইৰাছৰ আক্ৰান্ত নিৰাশ নহ'বলৈ আহ্বান। সাহস বিশ্বাসেৰে কৰোনাক জয় কৰিলে ইটালীৰ 104 বছৰীয়া পৌৰা। আজিৰ বাতৰি ইমানে। ধন্যবাদ।